যিয়ে এটা পৰিয়ালৰ সুন্দৰ ভৱিষ্যত সুনিশ্চিত কৰে। কিন্তু ইয়াৰ বিপৰীতে হঠাতে অহা অনাকাংক্ষিত প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী বা খৰাং বতৰৰ বাবে এই সপোন বিধ্বস্ত হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। হয়, তুমি ঠিকেই কৈছা না। তুমি ধৰি লৈছা যে এনে সমস্যাৰ কোনো সমাধান নাই, সেয়েহে ইমান বেছিকৈ চিন্তিত হৈছা। কিন্তু বিশেষ কোনো চিন্তাৰ কাৰণ নাই। তুমি জানানে, আজি মই গৃহাৰ্থকৰ সভাখনত ভাগ লৈছিলোঁ। তুমি অংশগ্ৰহণ কৰিব নোৱাৰিলাহে। তুমি আজি উপস্থিত থাকিলে বুজি পালাহেঁতেন আমাৰ এই সম্পৰ্কৰ দুৰ্যোগৰ পৰা হাত সাৰিবলৈ তেওঁলোকে আমাক বিভিন্ন ধৰণে সমাধান সূত্ৰ